Hi guys, welcome back to Jyotisna vlog আৰু নতুন এটা vlog লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি একদম সিধা আহিছো পৰিধান যোনখন ষ্ট'ৰ আছে তালে আহিছো ডাইৰেক্ট আপোনালোকক লৈ আহিছো। আগৰ ভিডিঅ'টো দেখিছে চাগে যে পৰিধানখন আমি মানে কামবিলাক কৰি আছিলো। আজি ফাইনেলি হেতু দিন আহিলে যোনটো দিনত আমি মানে উদ্বোধন কৰিবলৈ লৈছো নতুন দোকানখন। তো এয়া হৈছে আমাৰ বেলুন চেলুন ডেকোৰেশ্যন কৰা আছে। Kuhima hi কৈ দিয়া হাই আমাৰ বাৰ ছোৱালী হয় আৰু এয়া বেলুন ডেকোৰেশ্যন কৰি আছে। এইকেইটা কণ্টেক্ট নাম্বাৰ হয়, আপোনালোকে গম পাব। এড্ৰেছটো হৈছে তেলগৰম নুমলীগড়, এয়া পৰিধান আৰু এয়া হৈছে ফোন নম্বৰকেইটা। গতিকে আপোনালোকৰ যদি লাগে কেনেবাকৈ দিগদাৰ হয় চিনি পাবলৈ তেতিয়াহ'লে ফোন নম্বৰকেইটাত কল কৰিলে আপোনালোকে গ'লে এতিয়া ভিতৰলৈ লৈ যাওঁ। তো দেখিছে এয়া আকৌ আমি পেহীক লগ পালোঁ। মানে এয়া এইফালে কাম কৰি আছে, অলপমান ব্যস্ত। এয়া আমাৰ কাপোৰৰ কালেকশ্যনখিনি যে আপোনালোকক দেখাইছিলোঁ, আজি আকৌ অকণমান ভালকৈ দেখাই দিওঁ। মিচিং যোৰা আছে, এয়া আছে, এইবিলাক ৰিপৰ্টাৰ, এইবিলাক চব কি ধুনীয়া। আপোনালোকক যোনযোৰ লাগে লৈ যাওক আৰু বহুত কম দামত পাব। 300, 399ৰ পৰা যোৰা কাপোৰবিলাক ষ্টাৰ্ট হৈ গৈছে। এইবিলাকতো আছে আৰু এনেকুৱা চিম্পলো পাই যাব। মেখেলা লাগিলে মেখেলা পাই যাব, চিম্পলো পাই যাব, মানে একদম প্লেন পাব, প্ৰিণ্টেড পাব, যি লাগে আপোনালোকক সেয়াই পাব। তাৰপিছত এইপিনে আছে আপোনালোকৰ এয়া চাদৰ মেখেলা ন, চাদৰ অকল এয়া চাদৰ যিহেতু বহুতক লাগে ছিংগল চাদৰ, তো সেইকাৰণে ছিংগল চাদৰো অনা হৈছে, চাদৰ মেখেলাও অনা হৈছে। এইবিলাক যথেষ্টখিনি, কাৰণ বহুতে নামঘৰৰ কাৰণে হোৱাইট বিচাৰে, গতিকে বগাত আছে। কেঁচিখন বায়ে গম পাব দেই। তাৰপিছত এইবিলাক হৈছে ডিমাচা ষ্টাইলৰ বুলি কৈছে, যিহেতু আহিছে ডিমাচা ষ্টাইলৰ। আৰু এইবিলাক কুৰ্তা ছেটবিলাক আছে। অলপ পাছত লাহে লাহে দেখাই থাকিম আপোনালোকক কি কি আছে কি কি নাই। গতিকে চাই থাকক, ধুনীয়াকৈ এয়া ডেক'ৰেশ্যন কৰা হৈ গৈছে। যোনযোৰ কাপোৰ ভাল লাগে চিলেক্ট কৰি লৈ যাব পাৰিব। এইযোৰটো 399 অনলি, 399 ৰুপিছত চব ইমান ধুনীয়া জোৰ কাপোৰ পাব। আৰু ডিছকাউণ্ট লাগি যাব, অকল যে ফিক্সড প্ৰাইচ হয় তেনেকুৱা নহয়, ডিছকাউণ্ট লাগিব। আপোনালোকে আহক এবাৰ ভিজিট কৰক, সি লৈ যাওক। এযোৰ নহয় দুযোৰ তিনিযোৰ নিব পাৰিব, মানে ইমান কম দামত পাব আপোনালোকে। এইবোৰ চব কি ধুনীয়া ধুনীয়া কাপোৰ কালেকশ্যন, এইবিলাকে চব। আৰু এইবিলাকতো আগৰ ব্লগটোত দেখুওৱা হৈছে, হ'লেও এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ কাপোৰবিলাক ওচৰৰ পৰা, যাতে আপোনালোকে মানে চাব পাৰেহি ধুনীয়াকৈ কি কি আছে কি কি নাই। এনেধৰণৰ কাপোৰ পাই যাব। বিয়া হওক কিবা হওক চবতে আপোনালোকে পাব। এয়া ডাইটছৰ কাপোৰবিলাক ধুনীয়া ধুনীয়া কালেকশ্যন আছে। এইবোৰ বিয়াত পিন্ধিবলৈ খুব বেছি ধুনীয়া লাগে। বিয়াত পিন্ধিলে ডাইটছৰ কাপোৰবিলাক আচলতে উজ্জ্বল হৈ যায়, গতিকে পিন্ধিব পাৰে আপোনালোকে। এই কাপোৰযোৰ মই আজি পিন্ধিয়ে আছোঁ, চাগে দেখিছে আপোনালোকে। এই কাপোৰযোৰ মই পিন্ধিয়ে আছোঁ আজি, দেখিছে কি ধুনীয়া লাগিছে। এখন আঁচল, গতিকে ধুনীয়া লাগিছে। এই কাপোৰযোৰ মই পিন্ধি আছোঁ আৰু খুব বেছি দাম নহয়, কম দামতে আপোনালোকে লৈ যাব পাৰিব। আৰু এইবিলাকতো ডিমাচা ষ্টাইলৰ বহুতখিনি কাপোৰ আছে, অলৰেডি হেং কৰি থোৱা আছে বাহিৰত। এইবিলাক গালে আপোনালোক 150, 200 এনেকুৱা ভিতৰত পাই যাব, গতিকে টেনশ্যন নাই। আহক ভিজিট কৰকহি লৈ যাওক। আৰু এইবিলাক বোৱা চাদৰ মেখেলা হয় অলপ, গতিকে এইবিলাকৰ অকণমান প্ৰাইচটো হাই হ'ব আৰু প্ৰাইচবিলাক বেলেগ বেলেগ হ'ব, যিহেতু বেলেগ বেলেগ ধৰণৰ কাপোৰ আছে, গতিকে প্ৰাইচবিলাক অলপ বেলেগ বেলেগ হ'ব। হ'লেও ইমান বেছিও দাম নহয়, ডিছকাউণ্ট পাই যাব আপোনালোকে। আৰু যদি মোৰ ব্লগটো চাই ইয়ালৈ আহে বা মোৰ ইনষ্টা ফ্ৰেণ্ডখিনিও যদি কেনেবাকৈ ইয়ালৈ আহে, যদি মোৰ কথা কয়, তেতিয়াহ'লে এক্সট্ৰা ডিছকাউণ্ট লাগি যাব, আপুনি চিন্তা নকৰিব। এয়া মিচিঙৰ মেখেলা, উকা মেখেলা, কাৰণ কিয়নো কিছুমানে নাচিবলৈ লয় আৰু বহুত কিবা কিবি কাৰণত অকল মেখেলা বিচাৰে, গতিকে মিচিঙৰ যোৰা, ইয়াৰ এযোৰো মই লৈছোঁ অলৰেডি তেনেকৈ। আৰু এইবিলাকতো আপোনালোকক আগৰ ব্লগটো দেখাইছোৱে যে কি ধুনীয়া ধুনীয়াকৈ অসমীয়া গহনা। এইবিলাক ব্ৰেণ্ডেড হয়, মানে ব্ৰেণ্ডেড বুলি নহয়, আপোনাৰ 1 year ৱাৰেণ্টি থাকিব, গতিকে আপোনালোকে চিন্তা নাই। 1 বছৰ যদি কিবা বেয়া হয় আপোনাৰ ব্যৱস্থা কৰিব আৰু কিবা এটা, সেইটো গম নাপাওঁ। আৰু এইবিলাক আছে
গতিকে বৌকা চাদৰ মেখেলা চাদৰ এইবিলাক আৰু এইপিনে আয়োজন কৰা হৈ আছে গামোচা অলৰেডি দিয়া হৈছে কাহিনীখন কাৰণ ৰিবন কটা হ'ব অলপ পিছতে ৰিবন কাটি মেলি আমি যিহেতু অকণমান কৰিব লাগিব গতিকে সেইখিনি কৰিবলৈ আপোনালোকে চাই থাকক মোৰ ব্লগটো যিহেতু আৰু দেখাই যাম কেনেকুৱা হয় কি হয় কাৰণ গোটেই দিনটো পৰি আছে আৰু এতিয়া মই অলপমান কামত ব্যস্ত হৈ আছোঁ গতিকে এইবিলাক ষ্টিকাৰ লৈ আহিছোঁ কিউট কাৰণ ষ্টিকাৰবিলাক আমি লগাব লাগিব য'ত আৰু বহুতখিনি কামেই বাকী আছে গতিকে আপোনালোকে চাই থাকক আৰু লাহে লাহে দেখাই থাকিম দিনটো আছে যিহেতু আৰু বহুতখিনি কাম আছে গতিকে অকণমান সময়ৰ পাছত আকৌ লগ পাই আছোঁ আমাৰ বাই এতিয়া চফ কি কৰি আছা তুমি গৈছে চফ দিবলৈ মই আপোনালোকৰ একদম স্পেচিয়েল গেষ্ট এগৰাকী লগ পাই দিছোঁ লগ পোৱা নাই মোৰ ডাঙৰ বা হাই বুলি কৈ দিয়া আমাৰ বৌ এতিয়া আমাৰ মানে ফিটা কাটিবলৈ আৰু চাকি জ্বলাবলৈ হৈ গৈছে গতিকে সেয়া পৰা আমি আৰম্ভ কৰিম আৰু এখন ফাইনেলি হৈছে মানুহসকল আহিছে গেষ্টবিলাক এতিয়া ফিটাডাল কাটিম মানে কাটিব আমাৰ মা আৰু দেউতাহঁতে কাটিব কিমান দেখাম আৰু দোকানখনকে হয় নাই আপোনালোকো চাগে বৰ হৈ গৈছে দোকানখনকে চাইছে কিন্তু আমিতো বৰ হোৱা নাই মানে আমাৰতো বহুত ভাল লাগিছে দোকানখন চাই আছোঁ আজি উপস্থিত আই মাতৃসকল আৰু ৰাইজসকল ইয়াতে কি কৰা হৈছে নতুনকৈ প্ৰতিষ্ঠানটি আৰম্ভ কৰিবৰ কাৰণে আজি উদ্বোধন কৰিবৰ কাৰণে এই অভাজনকেই ভাৰ দায়িত্ব দিছে তাত কোনোবাখিনি যদি অপৰাধ হ'ব পাৰে সৰ্বপাতখিনি মৰ্শন কৰি আজি এই কাৰ্য কৰিবৰ কাৰণে আগবঢ়া হৈছে তাৰ ভয়হে খাইছে মা আকৌ ধৰি দিয়ক गाइस मैं तो इमोशनल हो गई हूँ सबको तो बैलेंस পাৰিছনে সজাব থেংক ইউ আচলতে ইমান দিনৰ কষ্টৰ পাছত যেতিয়া কামটো সফল হয় তেতিয়া বহুত বেছি ভাল লাগে আৰু আমাৰ ইয়াত বহুত পৰিধানখনত বহুত বেছি কষ্ট সোমাই আছে বহুত হেঁপাহ সোমাই আছে গতিকে আপোনালোক সকলোৱে সহায় সহযোগিতা আগবঢ়াব চব গাইজ অলৰেডি আমাৰ নতুন অপেনিং হৈছে আৰু বহুতখিনি মানুহ আহিছে গেষ্ট আৰু ল'বলৈও আহিছে বহুতে কাপোৰ তো জল্দি আহিব যাতে ষ্টকখিনি শেষ হৈ নাযায় ধুনীয়া জল্দি আহিব যাতে মানে কাপোৰৰ ধুনীয়া কালেকশ্যনখিনি শেষ হৈ নাযায় সেইটো কাৰণে যিমান পাৰে সোনকালে আহিব আৰু খাই দিয়ক এয়া আমাৰ আণ্টি প্ৰথম গ্ৰাহক হয় আৰু এয়া কাপোৰযোৰ লৈ গৈছে আণ্টি থেংক ইউ আণ্টি আমাৰ ইয়াৰ পৰা শ্বপিং কৰাৰ কাৰণে ধুনীয়া লাগিছে তেখেতে এযোৰ লৈছে চইচ কৰিছে আকৌ আহি থাকিব দেই নহয় কেনেকুৱা লাগিলে প্ৰাইচবোৰ ঠিক নাই সেইটো কৈ দিয়ক আপুনি কৈ দিয়ক দাম চাম ঠিক পাইছেনে সেইটো কৈ দিয়ক মানে বহুত ধুনীয়া কালেকশ্যনবিলাক আৰু মোৰ মানে প্ৰাইজৰ সৈতে ভালেই লাগিলে চ' সেইকাৰণে লৈ ল'লোঁ আৰু থেংক ইউ
কাপোৰযোৰ ইমানেই ভাল পালে দুযোৰ কাপোৰ লৈছে এতিয়া আন্টিয়ে ছেম ছেম সেই বোৱাৰী আকৌ কিমান মৰম কৰে ছেম ছেম দিছে মানে দুজনী আন্টিয়ে দুযোৰ কাপোৰ ল'লে এনেকুৱা জল্দি জল্দি ভিজিট কৰক নহ'লে চব চল্ড আউট হৈ যাব শেষ হৈ যাব আজি বহুত কিছু বিক্ৰী হৈ গৈছে অলৰেডি তো সেইটো কাৰণে জল্দি জল্দি ভিজিট কৰক আৰু বায়ে লৈছে কাপোৰ কুৰ্তা ছেট এটা লৈছে পিংকটো লৈছে শ্বৰ্ট কুৰ্তা আৰু এইটো শ্বৰ্ট কুৰ্তা কাৰ এইটো শ্বৰ্ট কুৰ্তা বৌজনী নিব ন আৰু এইটো কাপোৰযোৰ লৈছে বহুত ধুনীয়া কাপোৰ সঁচাকৈ মই পচন্দ কৰিছিলোঁ এইযোৰ চিৰিয়াছলি আনিছোঁ সঁচাকৈ মই পচন্দ কৰি আনিছিলোঁ এইযোৰ কাপোৰযোৰ লৈছে বহুত কিউট হয় ৰংটো কেনেকুৱা পালে কেনেকুৱা পালে কৈ দিয়ক এবাৰ ভাল লাগিছে কাপোৰযোৰ সেইকাৰণে কালাৰটো ভাল লাগিছে অঁ তাৰপিছত আকৌ এতিয়া দামটো কম দাম পাইছোঁ অঁ ঠিক থেংক ইউ এই গোটেইকেইটা বস্তু কিনিবাই 2000 মাত্ৰ 2000 টকাতে 3টা বস্তু লৈছে দেখিছে এইটো কুৰ্তি ছেট এযোৰ কাপোৰ আৰু এটা শ্বৰ্ট বৌয়ে ল'লে এযোৰ ধুনীয়া কাপোৰ বৌ কেনেকুৱা পালে অকণমান কৈ দিয়ক থুলমূলকৈ অকণমান কৈ দিয়ক কেনেকুৱা পালে ভালে লাগিছে বাৰু প্ৰাইচটো ঠিকে আছে নে সেইটো কৈ দিয়ক বৌয়ে কাপোৰ দুযোৰ লৈছে অঁ এইটো অঁ এয়া বৌয়ে দুযোৰ লৈছে কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন বৌ এতিয়া কৈ দিয়ক কেনেকুৱা পালে আমাৰ ইয়াত কাপোৰ ভাল লাগিলে এইডোখৰ কি ক'ব তেলগম কি ক'ব তিনিআলি ক'ব হয় নাই তেলগম তিনিআলি নতুন এখন দোকান খুলিছে আমাৰ তাই কি আছিলে নামটো নিৰ্মালী বৰা আহিব আপোনালোকো ল'ব কাপোৰ ভাল লাগিলে ধুনীয়া কি দোকানখনৰ নাম পৰি ধাবা ধুনীয়া লাগিছে ধুনীয়া ধুনীয়া কাপোৰ আছে ভাল লাগিছে ময়ো দুযোৰ ল'লো অসমীয়া প্ৰাইচটো কেনেকুৱা প্ৰাইচটো ঠিকে পালেনে ঠিকেই পালো ঠিকে আছে এয়া অসমীয়া গহনা আছে ল'ব পাৰিব আহিব কেতিয়াবা আপোনালোকো আজিৰ এয়া আছিলে ডেক'ৰেশ্যনটো এনেকৈ থিম ৰখা হৈছিলে যে গেটখন বেলুনেৰেদি হ'ব আৰু লাইট লগাই দিলে ৰাতি এনেকুৱা হৈছে তো এইটোৱে হয় আৰু তাৰপিছত আমি যদি ভিতৰলৈ যাওঁ এই কাপোৰখিনি এতিয়াতো এনেকৈ থাকিব কেইদিনমান তাৰপিছত চেঞ্জ হ'ব ভিতৰতো এনেকৈ বেলুন লগাই দিয়া আছিলে অলৰেডি ইয়াৰ অকল দুযোৰ ষ্টক আছে এতিয়া বৰ্তমান কাৰণ আৰু দুযোৰ শেষ হ'ল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম মানে বহুত বেছি ভাগৰ লাগি গৈছে আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো জলদি জলদি ছাবস্ক্ৰাইব কৰি দিয়ক চাই থাকিবলৈ পৰিধান বাই নিৰ্মালী ইনষ্টাগ্ৰাম পেজত ফ'ল' কৰি ল'ব আজিলৈ আহিছোঁ বাই গাইজ লাভ ইউ অল